Hi guys, welcome আৰু নমস্কাৰ সবকে স্বাগতম। সো এটো এটা নতুন এটা ব্লগত আপোনালোকক সবকে মই স্বাগতম কৰিছো। তাৰ পিছত আজি একচুয়ালি মই আছো নিজৰ হোম টাউন মোৰ শিৱসাগৰ ৰামগুৰি। আপোনালোকক লাষ্ট ব্লগত কৈছিলো যে মই হোম টাউন গৈ আছো বুলি। সো একচুয়ালি মই কালি পালোহি আৰু আজি নেক্সট ডে। সো আজি নেক্সট ডে এতিয়া টাইম হৈছে আপোনাৰ এৰাউণ্ড 8 PM তে এই ভিডিওটো শুট কৰিছো। সো আজি ভিডিওটো মানে এটা ইন্টাৰেষ্টিং এটা টপিকৰ ওপৰত মই আজি কথা পাতিম। সো এইটো টপিকটো হ'ল যে ষ্টক মাৰ্কেট। আৰু আজিকালি মানে এনেকুৱা হৈছে যে বহুত মানুহে ষ্টক মাৰ্কেটত ইনভেষ্ট কৰিম বুলি মানে ভাবে আৰু আগতকেও মানে আজিকালি বহুতে মানে ইনভেষ্ট কৰিছেও। সো এইটো ভিডিও মানে এনেকুৱা মানুহৰ কাৰণে যোনে মানে ইনভেষ্ট কৰিম বুলি ভাবিছে আৰু তাহাঁতি মানে এই ভিডিওটো চাই আপোনালোকে ভাল ডিসিশন এটা ল'ব পাৰিব যে ইনভেষ্ট কৰিব লাগে নেলাগে আৰু কেনেকুৱা কিহত ইনভেষ্ট কৰিব লাগে কেনেকুৱা কি প্লান বনাব লাগে। সো আজি ভিডিওটো পুৰা ষ্টক মাৰ্কেটৰ ওপৰত হ'ব আৰু এইটো মই ভিডিওটো মানে ইনে বনোৱা নাই বিকজ মোৰ এতিয়া ষ্টক মাৰ্কেটত ইনভেষ্ট কৰাৰ এৰাউণ্ড 1.5 years মান হ'ল, মানে 1.5 বছৰমান মোৰ হ'ল এক্সপিৰিয়েঞ্চ কৰা। সো সেইটো এক্সপিৰিয়েঞ্চৰ ওপৰতে মই আজি এইটো ভিডিওত আপোনালোকক মানে কিছুমান টিপছ দিম আৰু মোৰ যি পাৰ্চনেল এক্সপিৰিয়েঞ্চ সেইটোৰ ওপৰত মই কথা কম লছ হ'ল নে প্ৰফিট হ'ল এণ্ড কি প্লান বনাব লাগে কি ষ্ট্ৰেটেজি হ'ব লাগে। সো বলক ভিডিওটো ইয়াতে আৰম্ভ কৰোঁ আৰু সো ফাৰ্ষ্ট কুৱেশ্যন ইজ ডেট মই ষ্টক মাৰ্কেটত ইনভেষ্ট কৰি কেতিয়া আৰম্ভ কৰিছিলোঁ। সো 1.5 years। সো এইটো আছিলে আপোনাৰ এৰাউণ্ড 2021 মই জানুৱাৰী মানৰ পৰা মই ইনভেষ্ট কৰা ষ্টাৰ্ট কৰি জানুৱাৰী আৰু ফেব্ৰুৱাৰীত। সো তাৰপিছত ইনভেষ্ট কৰাৰ পিছত প্ৰথম ইনভেষ্ট কৰোঁতে মই একো আইডিয়া নাছিলে। তেতিয়া মই মানে ইউটিউব চালোঁ, ইউটিউবত চাই অকণমান মানে গম পালোঁ যে কি কোনটো কোম্পানীত কি ইনভেষ্ট কৰিব লাগে কেনেকৈ কি হয় বস্তুটো কি হয়। তো ফাৰ্ষ্ট অফ অল মই কি কৰিলোঁ এটা এপ ল'লোঁ। মই একচুৱেলি এপত মই নিজৰ একাউণ্ট খুলিছিলোঁ। তেতিয়া মই এপৰ বহুত এডভাৰটাইজমেণ্ট পাই আছিলোঁ। চ' আপোনালোকে এনি ব্ৰ'কাৰৰ ওচৰত আপুনি একাউণ্ট খোলাব পাৰে। চ' মোৰ একাউণ্ট মই খুলিছিলোঁ আৰু একাউণ্ট খোলাৰ পিছত তাৰপিছত মই ইনভেষ্ট কৰিব ল'লোঁ। চ' প্ৰথম মই কি কৰিছিলোঁ যে যোনবিলাক সৰু সৰু ষ্টকছ যোনবোৰ আমি এতিয়া কওঁ পেনি ষ্টকছ। চ' পেনি ষ্টকছবিলাক মই মানে কিনিবলৈ ষ্টাৰ্ট কৰিলোঁ প্ৰথম বিকজ তেতিয়া মই ইনভেষ্টমেণ্ট ইমান কৰা নাছিলোঁ। অনলি 200 নে 300 rupees মই প্ৰথম ইনভেষ্ট কৰিছিলোঁ জাষ্ট ফৰ গেইনিং দ্য এক্সপিৰিয়েঞ্চ। চ' তাৰপিছত মই পেনি ষ্টক মই কিনিলোঁ। প্ৰথম মই পেনি ষ্টক কিনিছিলোঁ মই ট্ৰাইডেণ্ট। চ' ট্ৰাইডেণ্টৰ মই ষ্টক কিনিছোঁ তেতিয়া 19 টকা হৈ আছিলে। চ' 19 টকা হৈ আছিলে তো মই তাৰে মই চাগে 5টা নে 6টামান ষ্টক মই কিনিছিলোঁ। আই থিংক 10টামান কিনিছিলোঁ। চ' ষ্টক কিনাৰ পিছত মই সদায় চেক কৰোঁ কি দাম বাঢ়িছে নাই বাঢ়া। তো আফটাৰ 1 days or 2 days মই চালোঁ যে ষ্টকটো মানে লছ হ'ল, আপোনাৰ এৰাউণ্ড 50 টকা মানে মোৰ লোকচান হ'ল। তো তেতিয়া মানে প্ৰথম ইনভেষ্ট কৰিছোঁ তো অবভিয়াছলি মানে নাৰ্ভাছ হৈ গ'লোঁ যে মোৰতো দেখোন এইটোতে লছ হৈ গ'ল, 50 টকা ইয়াতে লছ হৈ গ'ল। চ' মই কি কৰিলোঁ মানে 4 দিন 5 দিন মই ৱেইট কৰিলোঁ যে অকণমান আপ হওক মই বিক্ৰী কৰি দিম মানে চেল কৰি দিম। চ' 5 days মই ৱেইট কৰিলোঁ বাট এইটো ওপৰ নুঠিলে প্ৰাইচটো আপোনাৰ তাতে ফিক্স আছিলে। এৰাউণ্ড মই 19 টকাত কিনিছিলোঁ আৰু প্ৰাইচটো হৈ গৈছিলে আপোনাৰ 17 টকামান হৈ গৈছিলে। চ' 17 টকা হৈ গৈছিলে তো সেইকাৰণে মই কি কৰিলোঁ সেইটো লছতে মানে চেল কৰিলোঁ। তেতিয়া ভাবিলোঁ যে 50 টকা ইমান লছ নহয় হ'ব, চেল কৰিলোঁ। তাৰপিছত নেক্সট আকৌ মই বেলেগ এটা ষ্টক মই কিনিলোঁ তেনেকুৱা মানে পেনি ষ্টক। তাৰপৰা ইউটিউবতো কিছুমান আহে ভিডিঅ' যে এইটো ষ্টক এইটো ভাল হয় কিবা কিবি। চ' তেনেকৈ মানে মই কিছুমান ষ্টক কিনিলোঁ বাট আনফৰ্চুনেটলি মানে মোৰ কি আছিলে চবতে মানে লছ গৈ আছিলে। চ' তাৰপিছত মই ভাবিলোঁ যে নহয় অকণমান ষ্ট্ৰেটেজিটো অকণমান মানে চেঞ্জ কৰিব লাগিব বিকজ মোৰ প্ৰত্যেকটা মানে বাইঙত অকল লছহে হৈ আছিলে। চ' তাৰপিছত মই কি ভাবিলোঁ অকণমান শিকোঁ। চ' তেতিয়া মানে কি কৰিলোঁ ষ্টক মাৰ্কেটৰ মোৰ ফ্ৰেণ্ড তাহাঁতি যোনে এতিয়া 3-4 years হৈ গ'ল মানে ইনভেষ্ট কৰা। তাহাঁতক মই ফোন লগাই তাহাঁতৰ পৰা অকণমান আইডিয়া ল'লোঁ যে তাহাঁতি কিহত ইনভেষ্ট কৰে। তেতিয়া তাহাঁতৰ পৰা মানে বহুত ভাল মই আইডিয়া পালোঁ। তাহাঁতি ক'লে যে পেনি ষ্টকত ইনভেষ্ট কৰিব এতিয়া নালাগে, হয় চব পেনি ষ্টক ভাল নহয়। এতিয়া যেনেকৈ মই ক'লোঁ প্ৰথম ট্ৰাইডেণ্টটো এতিয়া আপোনাৰ প্ৰাইচ কিমান চলি আছে এৰাউণ্ড 40 rupees মান হৈ আছে। মই যে লাষ্ট চেক কৰিছিলোঁ। চ' অলম'ষ্ট আপোনাৰ ডাবল হৈ গ'ল। চ' 1 বছৰত হৈ গ'ল ডাবল। চ'
তেতিয়া মই যদি সেই যোনটো এমাউণ্টটো মই তাতে থৈ দিলোঁ হেঁতেন সাইডতে থৈ দিলোঁ হেঁতেন তেতিয়া এতিয়া মানে মোৰ প্ৰাইচটো এতিয়া মোৰ এমাউণ্ট মানে ডাবল হৈ গ'লহেঁতেন চ' তেতিয়া মই ভুল কি কৰিলোঁ যে মোক মানে 5 দিন এসপ্তাহতে মোৰ পইচা লাগে ডাবল লাগে চ' এইটো নহয় ষ্টক মাৰ্কেটত কেতিয়াও আপোনালোকৰ পইচা এক মাহত এসপ্তাহত ডাবল হৈ নাযায় আপুনি এটলিষ্ট এমাহ এক বছৰ 2 বছৰ 3 বছৰ আপুনি দিব লাগিব এজ পাৰ ষ্টক কিছুমান ষ্টক থাকে যোনবোৰ প্ৰাইচ আপোনাৰ এক বছৰত হৈ যায় ডাবল বাট মেক্সিমাম আপোনাৰ ষ্টকবিলাক 2-3 বছৰ লাগে যোনবিলাক ভাল ষ্টক সেই আপোনাৰ ডাবল হ'ব কাৰণে চ' যদি আপোনালোকে এইটো মাইণ্ডছেট বনাই আনিছে যে এসপ্তাহতে পইচা আপোনালোকৰ বহুত ইনক্ৰিজ হৈ যাব এইটো মাইণ্ডছেট আপোনালোকে এইটো এতিয়া পাহৰি যাওক এইটো মাইণ্ডছেট এইটো নহ'ব এসপ্তাহত কোনো পইচা আপোনাৰ ডাবল কৰি দিব নোৱাৰে ষ্টক মাৰ্কেটৰো ইমান পাৱাৰ নাই আছে বাট এসপ্তাহত কেতিয়াও নহ'ব চ' নেক্সট মই ফ্ৰেণ্ডৰ পৰা ল'লোঁ ছাজেশ্যন তাৰপিছত মই কি কৰিলোঁ আপোনাৰ যোনখিনি নিফটি 50 ষ্টকছ সেইখিনি মই ইনভেষ্ট কৰিব ল'লোঁ চ' সেইখিনি মই ইনভেষ্ট কৰিলোঁ লাহেকৈ মই আপোনাৰ এছিয়ান পেইণ্টছ ল'লোঁ যোনখিনি মানে মাৰ্কেট লিডাৰ চ' আপোনালোকে প্ৰথম যদি ইনভেষ্টমেণ্ট কৰে মোৰ আপোনালোকে প্ৰথম এটা থাকিব টিপ থাকিব সদায় নিফটি 50 ষ্টকছবোৰত প্ৰথম ইনভেষ্টমেণ্ট কৰিব অলৱেজ ইনভেষ্ট ইন নিফটি 50 ষ্টকছ অ'কে আদাৰৱাইজ আপোনালোকে নিফটি 100তো আপুনি ইনভেষ্ট কৰিব পাৰে চ' আৰু যদি আপোনালোকে বোলে আৰু বিচাৰে যে পৰ্টফলিঅ' অকণমান ইনক্ৰিজ কৰিম চ' ইট কেন গ' আপ টু নিফটি 500 তাৰপিছত যোনখিনি ষ্টক আহে সেইখিনিৰ কাৰণে আপোনালোকে ৰিস্ক নল'ব সেইখিনি বহুত ৰিস্ক তো আপোনালোকে প্ৰথম ইনভেষ্টমেণ্ট যদি কৰে নিফটি 50 ষ্টকতে আপোনালোকে ইনভেষ্টমেণ্ট কৰিব হয় ষ্টকৰ প্ৰাইচ অকণমান মানে বেছি হ'ব পাৰে কিন্তু সেইবিলাক ষ্টক কেতিয়াও আপোনালোকে ধোকা নিদিয়ে সেইবিলাক ষ্টক এদিন না এদিন আপোনালোকে আপ যাব কিছুমান ষ্টক থাকে কি হয় সেইটো মানে এটা থাকে আপোনাৰ অপাৰেটৰ গেম বুলি কয় মানে যোনটো মানে অপাৰেট কৰি থাকে অপাৰেটৰ গেম কি থাকে আপোনাৰ ষ্টকটো প্ৰাইচ মানে আপ হৈ থাকিব আপোনালোকে কি ভাবিব ষ্টকৰ প্ৰাইচ ইমান আপ গৈ আছে ডেইলি তো কিনি লওঁ চ' এইটো কি বুলি কয় বাম্প এণ্ড ডাম্প চ' অপাৰেটৰে কি কয় ষ্টকটো মানে এইটো একচুৱেলি মানে অপাৰেটৰৰ কাম মানে এইটো ষ্টকটো প্ৰাইচটো আপ কৰা চ' সেইটো আপোনাৰ মানে আপোনালোকে যদি কিনিব আপোনালোকে এটা ট্ৰেপ চ' আপোনালোকে যেতিয়া কিনিব আফটাৰ দে হেভ গট দ্য এমাউণ্ট এ বিগ এমাউণ্ট তাৰপিছত কি কৰিব ষ্টকটো ডাইৰেক্ট মানে ডাম্প কৰি দিব তো ষ্টকটো কি হ'ব একদম তললৈ আহি যাব এৰাউণ্ড 50-60-70% মানে ক্ৰেছ হৈ যাব নহ'লে আৰু সেইটো মানে ষ্টকটো কি হ'ব ডিলিষ্টে হৈ যাব চ' সেনেকুৱা ষ্টকত কেতিয়াও ইনভেষ্টমেণ্ট নকৰিব অলৱেজ ইউ চেক দ্য ফাণ্ডামেণ্টেল যদি আপোনালোকে ফাণ্ডামেণ্টেল চেক কৰিব নাজানে তেতিয়াহ'লে আপোনালোকে কি কৰিব ডাইৰেক্ট নিফটি 50 ষ্টকছ এটা পিক কৰিব সেইটোকে আপোনালোকে ইনভেষ্টমেণ্ট কৰিব যদি আপোনালোকে ফাণ্ডামেণ্টেল চেক কৰিব জানে বা শিকিব খোজে সেইটো আপোনালোকে শিকিব পাৰে এইটো ভিডিঅ'ত মই এইটো নকওঁ কেনেকৈ চাই চ' তেতিয়া আপোনালোকে নিফটি 100 বা নিফটি 500লৈকে আপোনালোকে ইনভেষ্টমেণ্ট কৰিব পাৰে চ' এইটো হ'ল চ' মই প্ৰথমতে ইকুইটিত মই ইনভেষ্টমেণ্ট কৰি আছিলোঁ চ' ইকুইটিত ইনভেষ্টমেণ্ট কৰাৰ পিছত তাৰপিছত মানে এটা মন আহিলে যে অপশ্যনছ ট্ৰেডিং কৰোঁ চ' অপশ্যনছত কি হয় তাত আপোনাৰ পইচা ডাবল হৈ যাব পাৰে কিন্তু সেইটো বহুত ৰিস্কি সেইটো মানে ষ্টক বুলি নহয় সেইটো এটা মানে বেলেগ এটা এইটো চেপ্টাৰ হয় সেইটো ইয়াত মই বুজাব নোৱাৰিম চ' অপশ্যনছ ট্ৰেডিং মই কৰিম বুলি মই ভাবিলোঁ বিকজ তেতিয়া অকণমান জোচ আছিলে যে পইচা মানে ডাবল কৰিব লাগে এতিয়া মই যেতিয়া নিফটি প্ৰথম মই কিনিলোঁ নিফটি 50 ষ্টকত তেতিয়া 2-3টা ষ্টক মই কিনিলোঁ এছিয়ান পেইণ্টছ কিনিছিলোঁ আপোনাক কৈছিলোঁ বাজাজ ফাইনেন্স কিনিছিলোঁ বৰজে পেইণ্ট কিনিছিলোঁ তাৰপিছত এয়াৰটেল কিনিছিলোঁ আৰু দুটামান আছিলে আৰু HDFC বেংক কিনিছিলোঁ HDFC লাইফ ইঞ্চুৰেঞ্চো কিনিছিলোঁ তাৰপৰা এক্সিছ বেংক কিনিছিলোঁ চ' এইকেইটা মানে মই ষ্টক কিনিছিলোঁ তো এইকেইটা মোৰ প্ৰফিট হৈছিলে এৰাউণ্ড 1500 টকামান মোৰ হৈছিলে মানে প্ৰফিট নট ইন ওৱান ডে ইন এৰাউণ্ড 10 days তো ইন 10 days মানে 1500 টকা প্ৰফিট হৈছিলে তো সেইটো কি কৰিলোঁ মই উইথড্ৰ কৰি দিলোঁ তাৰপিছত ভাবিলোঁ যে নহয় 1500 নহ'ব মোক মানে ডাবল কৰিব লাগে পইচা তো তেতিয়া অপশ্যনছ শিকিব ট্ৰাই কৰিলোঁ ইউটিউবত বাট অবভিয়াছলি অপশ্যনছ মানে অকণমান জানিলোঁ কেনেকৈ কি কৰিব লাগে চ' মই কিনিলোঁ অপশ্যনছ কিনিলোঁ অপশ্যনছ কিনাৰ পিছত কি হ'ল প্ৰথম দিন প্ৰফিট হ'ল এৰাউণ্ড 1000 মানে অকল 5 মিনিটতে মোৰ প্ৰফিট 1000 ৰুপিজ হৈ গ'ল তো তেতিয়া মই ভাবিলোঁ যে 5 মিনিটতে 1000 হ'ল তেতিয়াহ'লে আৰু হ'ব ৰখিলোঁ মাৰ্কেট ক্ৰেছ হ'ল সেইদিনাখন কি মানে মোৰ বেড লাক আছিলে মাৰ্কেট ক্ৰেছ হোৱাৰ পিছত যিখিনি মোৰ প্ৰফিট আছিলে প্ৰফিটখিনি মোৰ ডাইৰেক্ট মানে নেগেটিভত গুচি গ'ল যোনটো প্লাছ 1000 আছিলে সেইটো গ'ল আপোনাৰ -500 -600 চ' -700 তো এনেকৈ গৈ লছ গুচি গ'ল চ' মই ভাবিলোঁ যে অ'কে নেক্সট ডে মাৰ্কেট চাগে ৰিকভাৰ কৰিব মাৰ্কেট ৰিকভাৰ নকৰিলে চ' থাৰ্ড ডে ৰিকভাৰ নকৰিলে আৰু ক্ৰেছ হ'ল এইটো এৰাউণ্ড আপোনালোকৰ নৱেম্বৰ অৰ ডিচেম্বৰ 2020
2021 কথা হয় মানে ডিচেম্বৰ 2021 যেতিয়া মাৰ্কেট ক্ৰেছ অকণমান হৈছিলে এতিয়াতো ক্ৰেছ হৈয়ে থাকে 2022টো বহুতবাৰ ক্ৰেছ হ'ল বা 2021 ডিচেম্বৰত এবাৰ বহুত বেয়াকৈ ক্ৰেছ হৈছিলে সেইদিনাখন আপোনাৰ চেনচেক্স 1500 পইণ্টছ আপোনাৰ ডাউন আহি গৈছিলে চ' বহুত বেয়াকৈ মোৰ পইচা ডুবিলে চ' তাত এৰাউণ্ড 20,000 টকা মোৰ মানে লোকচান হ'ল তাৰপিছত আফটাৰ মেনি ডেইজ এদিন মানে ৰিকভাৰ হ'ল চ' ৰিকভাৰ হওঁতে কি হ'ল মোৰ 10,000 প্লাছ হৈ গ'ল চ' মোৰ 20,000 যোনটো প্ৰফিট আছিলে সেইটো মোৰ কি হ'ল 10,000 মোৰ মানে অকল লোকচান হ'ল চৰি 20,000 যোনটো লোকচান হৈ আছিলে চ' মাৰ্কেট অকণমান যেতিয়া ৰিকভাৰ কৰিলে তেতিয়া 10,000 মানে আহি গ'ল এদিনতে আহি গ'ল অপশ্যনছত মানে অকণমান ফাষ্ট হয় বস্তুখিনি যদি হয় চ' 10,000 মই উইড্ৰ কৰিলোঁ আৰু 10,000 মানে লছত মোৰ গুচি গ'ল তাৰপিছত মই কি কৰিলোঁ আৰু এটা নেক্সট ভুল চ' এইটো নেক্সট ভুল মই ক'ম কিন্তু এইটো বেলেগ এটা পজিশ্যনত ক'ম এটা বেলেগ এটা ছেটআপ চ' মোৰ নেক্সট ভুলটো হ'ল যে কি মই 10,000 ৰুপিজ মই যোনটো উইড্ৰ কৰিলোঁ তাৰপিছত মই কি ভাবিলোঁ যে অ'কে আকৌ মই পইচা লগাওঁ আৰু মোৰ যোনটো 10,000 যোনটো লোকচান হ'ল সেইটো ৰিকভাৰ কৰোঁ চ' এইটো ভুল কেতিয়াও ষ্টক মাৰ্কেটত নকৰিব যে আপুনি পইচাটো যোনটো লছ হোৱা পইচা ৰিকভাৰ কৰিবলৈ আপুনি আকৌ পইচা কেতিয়াও নলগাব সেইটো মাইণ্ডছেট লৈ যদি আপুনি পইচা ইনভেষ্ট কৰে সেইটো লছ হয়ে এইটো চবৰে হয় মই শিকা নাছিলোঁ বাট মই তাৰপিছত শিকিলোঁ তাৰপিছত মই কি কৰিলোঁ আকৌ মই পইচা লগালোঁ মোৰ 10,000 বস্তু যোনটো মানি হয় ৰিকভাৰ কৰিব মই তেতিয়া কি ভাবিলোঁ যে অকল 10,000 ৰুপিজ প্ৰফিট হ'লে মই আকৌ ওলাই দিম চ' সেইটো মাইণ্ডছেট আকৌ পইচা লগালোঁ কি হ'ল তাৰপৰা দুদিন মাৰ্কেট ৰিকভাৰ কৰিছিলে দুদিন তিনিদিন তাৰপিছত কি হ'ল মাৰ্কেট আকৌ ক্ৰেছ হ'ল চ' মানে মাৰ্কেটত অকণমান মানে নেগেটিভ চেণ্টিমেণ্ট অকণমান হৈ আছিলে তো আকৌ ক্ৰেছ হ'ল তো মই যোনটো 10,000 আকৌ লগালোঁ সেইটো আকৌ লোকচান হৈ গ'ল চ' আল্টিমেটলি মোৰ মানে 20,000 টকা 20,000 প্লাছ এৰাউণ্ড 22,000 মান আছিলে সেইটো লোকচান হ'ল আৰু তাৰ আগত মোৰ আৰু সৰু সুৰা ষ্টকছত প্ৰথম যেতিয়া ইনভেষ্ট কৰিছিলোঁ পেনি ষ্টকত তাতো মানে কিছুমান লোকচান হ'ল 1,000 2,000 কেনেকৈ বহুত লোকচান হ'ল চ' আল্টিমেটলি মোৰ এৰাউণ্ড 25,000 to 30,000 টকা মোৰ লোকচান হ'ল আজিলৈ চ' এইটো হ'ল মোৰ এক্সপিৰিয়েঞ্চ চ' এতিয়া মই ইনভেষ্টমেণ্ট কৰোঁ বাট তেনেকুৱা ইনভেষ্টমেণ্ট মই নকৰোঁ আগতে যোনটো জছত মই কৰিছিলোঁ চ' এইটো হ'ল মানে আপোনালোকৰ ফাৰ্ষ্ট পইণ্ট কি সদায় নিফটি 50 ষ্টকত আপোনালোকে প্ৰথম যদি এণ্ট্ৰি কৰিছে অলৱেজ ইনভেষ্ট ইন নিফটি 50 অ'কে তাৰপিছত নেক্সট টিপ অপশ্যন ট্ৰেডিং আপোনালোকে প্ৰথম আৰম্ভ নকৰিব সেইটো শিকি ল'ব প্ৰথমতে আপোনালোকে ইকুইটি ট্ৰেডিংটো সেইটো শিকিব আৰু ইণ্টাৰনেট নিকিনিব ইণ্টাৰনেট ইজ ভেৰি ৰিস্কি ফৰ বিগিনাৰ চ' তো অপশ্যনছ নকৰিব অপশ্যনছত নেযাব চ' থাৰ্ড ধৈৰ্য ৰাখিব যদি মাৰ্কেট ক্ৰেছ হৈছে ৰিকভাৰ কৰিব সপ্তাহত গোটেই দিন কেতিয়াও মাৰ্কেট ক্ৰেছ হৈ নাথাকে দুদিন তিনিদিন যদি মাৰ্কেট ক্ৰেছ হয় 4th ডে ৰিকভাৰ কৰিব অলপ হ'লেও ৰিকভাৰ কৰে সেইটো এটা নিয়ম হয় তো ধৈৰ্য ৰাখিব যে লছ হ'ল 3 দিন লছ হ'ল আজি উইড্ৰ কৰি দিওঁ আৰু লছ হ'ব নহয় আপোনালোকে ৰখিব মাৰ্কেট ৰিকভাৰ কৰিবৰ কাৰণে অকণমান ৱেইট কৰিব লাগিলে এসপ্তাহ ৱেইট কৰক মাৰ্কেট ৰিকভাৰ কৰিবই ক্ৰেছ হৈছে মানে মাৰ্কেট ৰিকভাৰ হ'বই বিকজ দেৰ আৰ মেনি বায়াৰ্ছ অ'কে চ' মানুহে ইনভেষ্টমেণ্ট কৰি থাকে চ' মাৰ্কেট ৰিকভাৰ কৰিব চ' এই তিনিটা টিপ আপোনালোকক দিছোঁ আকৌ এবাৰ মই কৈ দিছোঁ ফাৰ্ষ্ট নিফটি 50 সেইকেইটা ষ্টকত অকল ইনভেষ্ট কৰিব প্ৰথম যদি আপোনাৰ বিগিনাৰ হয় তাৰপিছত যদি শিকাৰ পাছত এজ ইউৰ উইচ নিফটি 50 ছেকেণ্ড অপশ্যনছত নেযাব প্ৰথম আহি থাৰ্ড ধৈৰ্য ৰাখিব মাৰ্কেট ক্ৰেছ হৈছে বুলি ভয় নাখাব ৱেইট কৰিব 4 দিন ৱেইট কৰিব 5 দিন ৱেইট কৰিব এসপ্তাহ ৱেইট কৰিব আপোনাৰ ৰিকভাৰ মাৰ্কেট কৰিব আপোনাৰ ষ্টক ওপৰত যাবই চ' আজি ভিডিঅ'টোৰ কাৰণে ইমানে আজি মই এক্সপিৰিয়েঞ্চ শ্বেয়াৰ কৰিলোঁ নিজৰ ষ্টক মাৰ্কেটৰ চ' অকণমান সৰু এটা মই শ্বেয়াৰ কৰিলোঁ যদি আপোনালোকে আৰু ভিডিঅ' লাগে কেনেকৈ কি কোম্পানীত ইনভেষ্ট কৰিব লাগে কেনেকৈ আপোনালোকে মানে যোনটো ফাণ্ডামেণ্টেলছ হয় এটা কোম্পানী কেনেকৈ চেক কৰিব লাগে সেইখিনি যদি আপোনালোকে জানিব বিচাৰে তো কমেণ্টত জনাব ভিডিঅ'টো লাইক কৰিব আপোনালোকে মই আৰু এনেকুৱা ভিডিঅ' যদি লাগে তেতিয়া মই বনাম চ' এইডোখৰ যদি ভিডিঅ'টো চালে ধন্যবাদ আৰু থেংক ইউ হেভ এ নাইচ ডে